হেল্ল' নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভেজ ম'মৰ ৰেচিপি। যিহেতু কৰোণাৰ সময় আৰু আমি বাহিৰলৈ ওলাই গৈ যিকোনো খাদ্য খোৱাটো একেবাৰে ছেফটি নহয়, সেয়ে ভাবিলোঁ ঘৰতে কেনেদৰে আপুনি ম'ম' বনাই খাব পাৰে তাকে দেখুৱাওঁ বুলি। তেন্তে ভিডিঅ'টো একেলগে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়াহে মই ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। তেন্তে দেৰি নকৰি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ম'ম' বনাবৰ কাৰণে মই ডাঙৰ এটা কাপেৰে একাপ ময়দা লৈ লৈছোঁ। ইয়াতে মই 1 চামুচ ৰিফাইন অইল লৈছোঁ আৰু অকণমান নিমখ দি লৈছোঁ। প্ৰথমে মই এইখিনি এনেদৰে মোহাৰি ল'ম শুকানে। তাৰপিছত অলপ পানী দি এইখিনি মাৰি ল'ম। ৰুটি বা পুৰি বনালে যেনেদৰে মাৰি লয় তাতকৈ অকণমান ডাঠকৈ মাৰিব। এনেকুৱাকৈ অকণমান ডাঠকৈ মাৰি ল'ব। এতিয়া মই এইখিনি মাৰা হৈ গৈছে, এইখিনি অলপ সময় এনেদৰে ৰেষ্ট ল'ব দিম। তাৰপিছত মই মিক্সাৰখিনিৰ কাৰণে লৈছোঁ পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, আদা নহৰু লৈছোঁ আৰু জলকীয়া লৈছোঁ। এইখিনি মই খুন্দনাত থেতালি ল'ম আৰু লৈছোঁ চয়াবিনখিনি মই গৰম পানী দি এনেদৰে 15 মিনিটমান সময় সিজিবলৈ দিম। আপুনি ইচ্ছা কৰিলে বইল কৰিও ল'ব পাৰে। এইখিনি সিজি গৈছে। এনেকৈ মই এতিয়া সৰুকৈ এনেদৰে টুকুৰা কৰি ল'ম। আপুনি যদি মিহি কৰি খাব ইচ্ছা কৰে তেতিয়াহ'লে মিক্সাৰতো মাৰি ল'ব পাৰে। মন কৰিব যাতে ইয়াৰে পানীখিনি নাথাকে। এইখিনি হৈ গ'ল। এতিয়া মই কেৰাহী এখন পাতি দিছোঁ আৰু ইয়াতে অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি ল'ম। জুইটো কমাই ৰাখিব আৰু ইয়াতে বাকীখিনি বস্তু মই দি যাম। এতিয়া মই এইখিনি আদা নহৰু আৰু জলকীয়া পেষ্ট বনাই লৈছিলোঁ, এইখিনি দি লৈছোঁ। যদি আপুনি মিক্সাৰত মাৰি লয় একদম মিহি কৰি নামাৰিব। এতিয়া মই চয়াবিনখিনি দি লৈছোঁ। বেছি ভাজিব নালাগে, অলপ সময় ভাজিলেই হৈ যাব। এতিয়া মই এইখিনি জিৰা আৰু জালুকৰ গুড়ি দি লৈছোঁ। মিক্সাৰখিনিত আপুনি যদি গাজৰ বা বন্ধাকবি থাকে দি ল'ব পাৰে। মোৰ ওচৰত নাছিল কাৰণে দিয়া নহ'ল। শেষত মই অকণমান নিমখ দি লৈছোঁ আৰু এইখিনি লৰাই ঠাণ্ডা হ'বলৈ ৰাখি দিম। এতিয়া মই চাটনিখিনিৰ কাৰণে ধনিয়া পাত পুদিনা এনেদৰে লৈছোঁ আৰু ইয়াতে দি ল'ম 2টা জলকীয়া, এফুটা নহৰু আৰু অকণমান আদা। এইখিনিও মই মাৰি লৈছোঁ। এতিয়া মাৰি থোৱা ময়দাখিনি সৰুকৈ এনেদৰে বল বনাই লৈছোঁ। আপুনি যিমান চাইজৰ ম'ম' বনাব বিচাৰে তেনেকৈ বনাই ল'ব। এতিয়া মই এইখিনি বেলি ল'ম। পাতলকৈ বেলিব, তেতিয়া ম'ম'টো খাবলৈ বেছি ভাল লাগিব। এনেদৰে বেলা হৈ গৈছে। এতিয়া মই ইয়াৰে ম'ম'ৰ ডিজাইন দিম। দেখুওৱা ধৰণে আপুনিও দি ল'ব। এফালৰ পৰা এনেদৰে কোচ কৰি দি লৈছোঁ। এয়া মই আধা কোচ কৰি লৈছোঁ আৰু এতিয়া ইয়াৰে ভিতৰত মই মিক্সাৰখিনি দিম।
মিক্সাৰ অকণমান বেছিকৈ দিব, তেতিয়া মমোটো খাবলৈ বেছি ভাল হয়। তাৰপিছত মই এনেদৰে মুখখন বন্ধ কৰি লৈছোঁ। এয়া আমাৰ প্ৰথমটো মমো ৰেডি হৈ গ'ল। আৰু এটা বেলেগ ডিজাইনত মই বনাম, সেইটোও দেখুৱাম। একেধৰণে এফালৰ পৰা এনেদৰে কোচ দি লৈ আহিব। এতিয়া গোটেইখিনি কোচ দিয়া হৈ গৈছে। এতিয়া মই ইয়াতে মিক্সাৰখিনি দি লৈছোঁ। তাৰপিছত আকৌ এটা কোচ দি এইখিনি দেখুৱাৰ ধৰণে টোপোলাৰ দৰে এনেকৈ বান্ধি লৈছোঁ। আপুনি নিজৰ ইচ্ছামতে বনাই ল'ব, যিটো ভাল লাগে। মোৰ আটাইখিনি মমো বনোৱা হৈ গ'ল। এতিয়া মই এইখিনি ষ্টিম কৰিবৰ কাৰণে, যিহেতু ষ্টিমাৰ নাই, সেয়ে কুকাৰতে দিম। কুকাৰত অকণমান পানী দি লৈছোঁ, এইখিনি উতলিবলৈ দিম। তাৰপিছত মোৰ ওচৰত আছিল ইডলি ষ্টেণ্ড, ইয়াতে দিম। ইয়াৰে প্লেটকেইখনত প্ৰথমে মই তেল অকণমান লগাই লৈছোঁ। তাৰপিছত ইয়াতে মমোকেইটা দি ল'ম। এয়া আটাইখিনি মমো দিয়া হৈ গ'ল। যদি আপোনাৰ ওচৰত ইডলি ষ্টেণ্ড নাই, তেনেহ'লে এনেকুৱা এটা খুকুৰি ল'ব, ইয়াতে অকণমান ৰিফাইন সানি ল'ব, তেনেদৰেও বনাব পাৰিব। এয়া দেখিছেনে, পানীখিনি উতলিছে। এতিয়া মই মমোখিনি ইয়াতে ভৰাই দিছোঁ আৰু ঢাকনিখন মাৰি ল'ম। 10 মিনিটমান পিছত, এইটো চিটি মাৰিব নালাগে, 10 মিনিটমান পিছত খুলি দিম আৰু ইয়াৰ পৰা উলিয়াই ল'ম। এয়া আমাৰ ৰেডি হৈ গ'ল মমো। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।